সুবুংচিনি থান্दै বিনেশ্বৰ ব্ৰহ্ম বড়ো সাহিত্য সভাৰ সভাপতি আছিলে এজন সাহিত্যিক আছিল পণ্ডিত আছিলে বড়ো জনগোষ্ঠীৰ এজন মাৰ্গদৰ্শক আছিলে আৰু তেখেতক ক'বলৈ গ'লে বড়ো জনগোষ্ঠীৰ এজন আগশাৰীৰ নেতা যিসকল বড়ো জনগোষ্ঠীৰ জন্ম লৈছে তেখেতসকলৰ ভিতৰত অন্যতম আছিলে আৰু সেই বিনেশ্বৰ ব্ৰহ্ম ডাঙৰীয়াক 2000 চনৰ আজিৰ তাৰিখত গুলীয়াই হত্যা কৰা হৈছিলে আৰু সেই দিনাৰ পৰাই আজিৰ দিনটো বড়ো সাহিত্য সভাৰ নেতৃত্বত শোক দিৱস হিচাপে পালন কৰি আহিছে আৰু বিনেশ্বৰ ব্ৰহ্ম ডাঙৰীয়াক সন্মান দিবৰ কাৰণে শ্ৰদ্ধা জনাবলৈ প্ৰত্যেক বছৰে বড়োৰ সকলো দল সংগঠন নেতৃবৃন্দ ইয়াত উপস্থিত হয় আৰু ময়ো প্ৰায় প্ৰত্যেক বছৰতে ইয়াতে আহিবলৈ চেষ্টা কৰোঁ কাৰণটো হৈছে যে আমি বড়ো সংগ্ৰামৰ তৃতীয় জেনেৰেশ্যন হিচাপে সেই সময়ত তেখেতক লগ পাইছিলোঁ যি সময়ত বহুত ক্ৰাইচিছ চলি আছিলে ভাইলেঞ্চ চলি আছিলে হিংসা চলি আছিলে সেইখিনি সময়ত সমাজক সঠিক পথেদি আগবাঢ়ি নিবৰ কাৰণে আৰু জনগোষ্ঠীটোক ন্যায় প্ৰদান কৰিবৰ কাৰণে বিভিন্ন কাম কাজবিলাক চৰকাৰে যেনেকৈ কৰিব লাগে সেইবিলাক আগুৱাই নিয়াৰ কাৰণে তেখেতে দায়িত্ব লৈছিলে আৰু বড়ো জনগোষ্ঠীৰ যিটো বিভাজিত এটা পৰিৱেশ আছিলে সেই সময়ত সেইটো একত্ৰীকৰণ কৰাৰ কাৰণেও তেখেতে চিন্তা কৰিছিলে যাহাতে এটা সুস্থ পৰিৱেশ আনিব পাৰে আৰু সুস্থ পৰিৱেশ আনিলেহে আমাৰ সামাজিক অৰ্থনৈতিক ৰাজনীতিক সকলো দিশত আগুৱাই যাব পাৰিব এই কথাটো তেখেতে চিন্তা কৰিছিলে গতিকে আজি বিনেশ্বৰ দা 2000 চনত হেৰাই গ'ল কিন্তু আজিলৈকে আমি তেখেতক জীৱিত অৱস্থাতে থকা যেন পাওঁ কাৰণ তেখেতে যিবিলাক কথা কৈছে বা আমি সেইখিনি সময়ত তেখেতৰ পৰা শুনিছিলোঁ এই প্ৰত্যেকটো কথাই আখৰে আখৰে আজিৰ দিনতো ৰিলেভেণ্ট হিচাপে আছে আৰু আমি সেইটোৰ ওপৰতে কাম কৰি আছোঁ গতিকে মই প্ৰথমে তেখেতৰ স্বৰ্গীয় আত্মাৰ প্ৰতি মোৰ শ্ৰদ্ধাঞ্জলি জনাইছোঁ তেখেতৰ পৰিয়ালৰ প্ৰত্যেকজন সদস্যলৈ মই সমবেদনা জ্ঞাপন কৰাৰ লগতে মোৰ তৰফৰ পৰা মই মৰম যাচিছোঁ আমি অনাগত দিনত তেখেতক শ্ৰদ্ধা দিয়াৰ কাৰণে তেখেতৰ যিটো আদৰ্শ নীতি তেখেতৰ চিন্তাধাৰাবিলাক সজীৱিত কৰি ৰাখি বড়ো জনগোষ্ঠীক আগুৱাই নিয়াৰ কাৰণে সদায় কাম কৰি যাম আজি ইয়াত গৌৰাঙত তেখেতৰ ষ্টেচটো নিৰ্মাণ কৰা হৈছে আৰু এই বছৰৰ ভিতৰতে প্ৰায় 2 কোটি টকা খৰচ কৰি এই গোটেই পাৰ্কটো ডেভেলপ কৰা হ'ব যাহাতে তেখেতৰ যিটো আজি বাৰিয়েল গ্ৰাউণ্ড এইটো খুব ভালকৈ ডেভেলপ কৰিব পাৰে আৰু প্ৰত্যেক বছৰে সমগ্ৰ অসমৰে বিভিন্ন অঞ্চলৰ বড়ো জনগোষ্ঠীৰ ৰাইজে আহি তেখেতক যাহাতে শ্ৰদ্ধা জনাব পাৰে তেনেকুৱা এটা ডেভেলপ কৰাৰ কাৰণে চিন্তা কৰিছে আৰু আমি চৰকাৰত অহাৰ পিছত আজি নলেজ চেণ্টাৰ আমাৰ 420টা VCDC আছে 420টা VCDC 420টা নলেজ চেণ্টাৰ নিৰ্মাণ কৰাৰ কাৰণে ইতিমধ্যে আধা ইয়াৰ নিৰ্মাণ কাৰ্য হৈ গ'ল বাকীখিনিও নিৰ্মাণ কৰি বিনেশ্বৰ ব্ৰহ্ম যিহেতু তেখেতে জ্ঞানৰ ভঁৰাল আছিলে সেইকাৰণে এটা জ্ঞান কেন্দ্ৰ নিৰ্মাণ কৰাৰ কাৰণে আমি কাম হাতত লৈছিলোঁ আৰু সেই কামখিনি প্ৰায় 70% ইতিমধ্যে সম্পন্ন হৈ গ'ল গতিকে আজিৰ দিনত মই তেখেতক শ্ৰদ্ধা জনোৱাৰ লগতে তেখেতৰ নীতি আদৰ্শ সদায় জীয়াই থাকক এইটোকে মই কামনা কৰিছোঁ